কোনখান বিলক পক্ষী বিতাঙের স্বর্গ বুলিয়া কোৱা হয় বঙাইগাঁৱৰ চবতকে পুৰাণী লাখল পাত খোৱা জাগা কি আজি মই এই ভিডিঅ'খনত দুইটাই দুখাম তামৰঙা বিলক পক্ষী বিতাঙের স্বর্গ বুলিয়া কোৱা হয় এই বিলখানের সৌন্দৰ্যৰ কাৰণে এই বিলখান নামজাদা এতে বেলেগ বেলেগ ধৰণৰ পক্ষী আহে দূৰাইৰ পাৰে এৰে মাছেৰ সোৱাদের কথা আমাৰ বঙাইগাঁৱৰ মানুহখিনি ভাল কৰি জানে শংকৰহোলা হ'ল বঙাইগাঁৱৰ চবতকে পুৰাণী লাখল পাত খোৱা জাগা তো বাহে হলা আজি আমি দেৰি নকৰিয়া দুইটাই জাগা মই দুখাম তামৰঙা বিল আৰু শংকৰহোলা বঙাইগাঁও টাউনৰ পাৰে তামৰঙা বিল প্ৰায় 29 কিলোমিটাৰ তামৰঙা বিলত যাবৰ কাৰণে ফাৰ্ষ্ট আমিৰা বঙাইগাঁৱৰ পাৰে চালমাৰা হৈ গাৰো দোকান হৈ সোমাব লাগিব চিপিৰি চিপিৰি পানীৰ মজা লয়া যাহে আছং মই তামৰঙা বিলেৰ ফালে পুৰা গাঁৱলীয়া পৰিবেশ একদম টিং টিঙা গাছেৰ পাত গিলান লৰিয়া আছে ফিন ফিনা ৰাস্তা দিয়া আমিৰা যায়া আছং বাহে হলা পাইলংকে তামৰঙা বিল চাৰিওফালে পানী চাতো কি একটা ভাল লাগা দৃশ্য এই বিলখান বোলে দুইখান বিল লগ লাগিয়া জন্ম হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বানপানী দিয়া বোলে জন্ম হৈছিল এই বিলখান এই বিলখানক পক্ষী বিতাঙেৰ স্বৰ্গ কথা কোৱা হয় কাৰণ দূৰাইৰ দূৰাইৰ পাৰে বেলেগ বেলেগ ধৰণৰ পক্ষী ইয়াতে দেখা পোৱা যায় আৰু বিজ্ঞানী গিলানে গৱেষণা কৰিবা আহে এই বিলত পক্ষীৰ লগতে ডাঙৰ ডাঙৰ মাছো পোৱা যায় বঙাইগাঁৱৰ প্ৰায়ভাগ মাছ বেপাৰী এৰে পাৰে মাছ মাৰিয়া লয়া যায় তামৰঙা বিলেৰ ওচৰতে থকা এইকেইখন গাঁও এৰে প্ৰায়ভাগ মানুহ খেতি কৰি খায় কাবাই বাছেৰ বস্তু বানে ভাল একটা কামাই কৰে কাবাই মাছ মাৰিয়া কামাই কৰে আৰু কাবাৰ বাগান আছে আৰু বহুত কিবা কিবি ৰাস্তা দিয়া যাইতে দেখা পাইলং কয়টামান চাৱা মাছ মাৰিয়া আছে উমাং দেখিয়া চতৰ কালৰ কথাহে মনত পৰিল বৰশী মাৰিয়া আমি যে পাইছিলং চেংগৰে ভালেই মাছ পাইছে চাৱা গিলান তো এলা যাম মই শংকৰহোলা
এইগো চৰা বঙাইগাঁৱৰ চবতকে পুৰাণী লাখল ভাত খোৱা জাগা। বহুতে বোধহয় দাস নাপায় এই চৰাগতেৰ কথা। এই চৰাগততে বিৰাট ডাঙৰ শিলেৰ ৰাস্তা আছে। এই চৰাগতেৰ ওচৰে পাজৰে বান্দৰ, হৰিণ, জঙলীয়া চৰে, শহাপহু দেখা পোৱা যায়। বহুত বিদেশী মানুহ এই চৰাগতেৰ দৃশ্যক চাব আহে আৰু লগতে গৱেষণাও কৰে। এই চৰাগো সঁচাই চাব লগা। এতে বিৰাট মানুহ হয় ঠাণ্ডা কালিত লাখল ভাত খাবা। এৰে ওচৰৰ জাগাগিলানো চাব লগা। আহিয়াই ভাল লাগে ইয়াতে। শ্বিলং ভাৱ আহে, যেনবা আমাৰ ওচৰৰ এইখানে শ্বিলং। শেষত একটা কথাই কম, কাই শংকৰখোলা আৰু তামৰঙা বিল চাৱা নাই আজিলৈকে, তো গোটাখানে আহে আৰু আমাৰ ওচৰৰ জাগাগিলান চা আৰু ঘূৰে আৰু এৰ যিগো দৃশ্য সেইগোটেৰ মজা ল। আৰু তোমাৰ ওচৰৰ কাবাই যদি চাৱা নাই, তোমাকো এই জাগাগো চাবা কাৰণে একদম আদৰি আনে। তো বাহে হলা আজিৰ ভিডিঅ'খান এতে নিমান। যদি ভাল পাইছা তাহলে তলত কমেণ্ট না কি বক্স আছে অতেখানিক লিখিয়া দিবি। আৰু ভিডিঅ'খান যদি আৰু বেছি ভাল পাইছা তাহলে একদম চাৰিওফালে সিঁচিৰিয়া দিবি, লগতে বুঢ়া আঙুলিগো খকটিয়া দিবি। পাহে হলা তো তাহলে আজি এতে নিমান।